পৌৰাণিক কাহিনী সম্বলিত চাপানালাৰ চম্পাৱতী জলপ্ৰপাত চাবলৈ আজি মই আহি আছোঁ। এয়া ৰাস্তাৰ দুয়োকাষৰ প্ৰকৃতিৰ সৌন্দৰ্য। এইটো চাপানালা গেট, চাপানালা বনভোজস্থলী। এই ঠাইখিনিতেই অসম তথা অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহি বনভোজ খায়। ইয়াৰ পৰা জুৰিয়েদি 3 কিলোমিটাৰমান পূব দিশত আগুৱাই গ'লে চম্পাৱতী জলপ্ৰপাত দেখা পোৱা যায়। आप कुछ बोले ना? हम राजस्थान के हैं, रहने वाले यहाँ घूमने आए हैं। यहाँ पे बहुत सुंदर है और एकदम पूरा सुनसान है, कुछ भी आवाज नहीं आ रहा है। गाइस देख सकते हैं आप कितना सुनसान दिख रहा है। हम यहाँ लोग पे चंपावती जलप्रपात देखने जा रहे हैं। संपत्ति जलवा देखने जा रहे हैं। जैसा कि आप देख सकते हैं हम बीच रास्ते में पहाड़ी रास्ता है, पत्थर वगैरह पार करके आए हैं, आगे का रास्ता जा रहे हैं। ओके बाय। ইমান দূৰ আহিছো, বাপ ৰে। এইখিনি পাৰ হোৱাতে বহুত কঠিন। এইটোৱে হৈছে পৌৰাণিক কাহিনী সম্বলিত চাপানালাৰ চম্পাৱতী জলপ্ৰপাত। এই জলপ্ৰপাতটো পূব দিশত গোবৰ পাহাৰত উৎপত্তি হৈ চাপানালা পাহাৰৰ ওপৰেদি বৈ আহি পুনৰ পশ্চিম দিশত জুৰিটো কিছুটো নামি গৈছে। পাছত উত্তৰ দিশেৰে নামি গৈ চাপানালা বজাৰৰ মাজেদি পাৰ হৈ কেইবাখনো গাঁও অতিক্ৰম কৰি বৰজলাহ পাইছেগৈ। এই বৰজলাহত লুংচুঙৰ সুঁতিটো আৰু বৰজুৰিৰ সুঁতিটোৱে সৃষ্টি কৰা জুৰিটোৰ লগত লগ হৈছেগৈ। বৰজলাহৰ যি ঠাইত এই জুৰিটো লগ হৈছে সেই ঠাইখিনিৰ নাম খনামুখ। এই খনামুখ পোৱাৰ আগতে এখন ওৰাং গাঁও পায়। বাৰিষা এই জুৰিটোৰ পানী অত্যাধিক বেছি হয়, তেতিয়া ইয়ালৈ কোনো মানুহ অহাৰে সাহস নকৰে। এইফালেদি আহিছিলোঁ জলপ্ৰপাত চাই পেলাই। এয়া চাওক, এতিয়া সেই বিয়াগুম শিলটোৱেদি এনেকৈ কৰি নামি যাম। এডাল গছৰ কাষত বহি আছোঁ। বা এডাল দীঘল কাঠ পৰি আছে, এডালতহে সুবিধা হৈছে। বা ভাগৰি গৈছোঁ। ইমান পানী আৰু ইমান শিল, হে ভগৱান, নামি নামি ভাগৰি গৈছোঁ। এয়া চাপানালাৰ চম্পাৱতী জলপ্ৰপাতৰ পৰা নামি আহি আছোঁ। এইটো জুৰিটো চম্পাৱতী জলপ্ৰপাত, এই জুৰিটো বৈ গৈ আছে। আমি এতিয়া এইফালেদি যাম। এইটো পাহাৰীয়া পৰুৱা বাঁহ, এইটো হেমলাৰ্জ কৰি দিছোঁ। আৰু এটা আছে, এয়া আমি তল পালোহি। চাপানালা জলপ্ৰপাত ওপৰৰ পৰা চাই আহিলোঁ। এয়া তলৰ লোকেশ্যনটো। এয়া কুণ্ডলৈ অহা ৰাস্তা এইটো। এয়া চাওক, এতিয়া নতুনকৈ বনাই দিছে, ধুনীয়াকৈ বনাই দিছে। আজি মানুহৰ বহুত ভিৰ হৈছে। এই ঠাইত বছৰৰ 12 মাহেই হাতীৰ জাক থাকে। সেয়ে 4টা বজাৰ পাছত এই ঠাইত থকাটো একেবাৰেই উচিত নহয়। ৰাস্তাৰ সোঁহাতে বন বিভাগৰ সংৰক্ষিত বনাঞ্চল আৰু বাওঁফালে এয়া টি গাৰ্ডেনবিলাক। পথৰ দূৰৈত থকা শালগছবোৰৰ ৰঙা ৰঙা কুঁহিপাতবোৰে পথছোৱাৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে।